কিছুমান বাকলি নথকা মাছৰ নাম। শিশুসকল যদিহে পৰীক্ষাত কেনেবাকৈ বাকলি নথকা মাছৰ নাম লিখিবলৈ আহে তেনেহ'লে তোমালোকে এয়া লিখিবা। 1 নম্বৰতে হৈছে মাগুৰ মাছ। এয়া দেখিলানে মাগুৰ মাছ। আৰু এয়া হৈছে বৰালি মাছ। বৰালি মাছৰো বাকলি নাই। আৰু এয়া হৈছে শিঙি মাছ। শিঙি মাছৰো বাকলি নাই। আৰু এয়া হৈছে শিঙৰা মাছ। শিঙৰা মাছৰো বাকলি নাই। আৰু এয়া হৈছে আৰি মাছ। আৰি মাছৰো বাকলি নাথাকে দেই। আৰু এয়া হ'ল পাভ মাছ। আৰু এয়া হৈছে কচ মাছ। কচ মাছৰো বাকলি নাথাকে। আৰু এয়া হৈছে ৰিচা মাছ। ৰিচা মাছৰো বাকলি নাথাকে। আৰু এইকেইটা হৈছে আজি মই শিকোৱা বাকলি নথকা মাছৰ নাম।